কিন্তু সতীয়ে দেউতাকৰ ঘৰলৈ যাবলৈ জেদ কৰিবলৈ ধৰিলে। নিজৰ কথা বাৰে বাৰে কৈ আছিল। তেওঁৰ ইচ্ছা দেখি ভগৱান শিৱই তেওঁৰ ঘৰলৈ যাবলৈ অনুমতি দি দিলে। তেওঁৰ লগত নিজৰ এজন কণ পঠিয়াই দিলে, যাৰ নাম আছিল বীৰভদ্ৰ। সতী বীৰভদ্ৰৰ লগত নিজৰ দেউতাকৰ ঘৰলৈ সতীৰ লগত কোনেও প্ৰেমপূৰ্বকভাৱে কথা পতা নাছিল। দক্ষই তেওঁক দেখি ক'লে, তুমি মোৰ অপমান কৰিবলৈ ইয়ালৈ আহিছা নেকি? নিজৰ বাইদেউহঁতক চোৱা, সিহঁতে কেনেকৈ বিভিন্ন অলংকাৰ আৰু সুন্দৰ আভূষণেৰে সাজি কাচি আছে। তোমাৰ শৰীৰত কেৱল মাত্ৰ বাঘৰ ছাল আছে। তোমাৰ স্বামী শ্মশানবাসীৰ আৰু ভূতবোৰৰ নায়ক হয়। তেওঁ তোমাক বাঘৰ ছালৰ বাদে আৰু কি পিন্ধাব পাৰিব? দক্ষৰ কথা শুনি সতীৰ হৃদয়ত অনুতাপৰ সাগৰ ভাঁহি উঠিল। সতীয়ে ভাবিবলৈ ধৰিলে যে মই ইয়ালৈ আহি ভাল কাম নকৰিলোঁ। ভগৱানে ঠিকেই কৈছিল, নমতাকৈ দেউতাকৰ ঘৰলৈ যাব নালাগে। কিন্তু এতিয়া কি কৰিব পাৰিমনো? এতিয়াতো আহিলোৱেই। দেউতাকৰ অতি তীক্ষ্ণ আৰু অপমানজনক কথা শুনাৰ পিছতো সতী মনে মনে থাকিল। তেওঁ সেই যজ্ঞৰ ওচৰলৈ গ'ল, য'ত সকলো দেৱী দেৱতা ঋষি মুনি বহি আছিল। যজ্ঞৰ অগ্নি বহুত ডাঙৰকৈ জ্বলি আছিল আৰু তাত আহুতি দি থকা হৈছিল। সতীয়ে যজ্ঞত সকলো দেৱতাৰ ভাগ দেখিলে, কিন্তু ভগৱান শিৱৰ ভাগ নেদেখিলে। তেওঁ ভগৱান শিৱৰ ভাগ নেদেখি দেউতাকক ক'লে, হে প্ৰীতিশ্ৰেষ্ঠ, যজ্ঞত সকলোৰে ভাগ দেখা পোৱা গৈছে, কিন্তু কৈলাশৰ স্বামীৰ স্থান নাই। আপুনি তেওঁৰ ভাগ কিয় নাৰাখিলে? দক্ষৰ অতি গৰ্বেৰে উত্তৰ দিলে, মই তোমাৰ স্বামী শিৱক দেৱতা বুলি নাভাবোঁ। তেওঁ ভূতৰ স্বামী, নগ্ন হৈ থকা হাৰৰ মালা পিন্ধা হয়। তেওঁ দেৱতাৰ শাৰীত বহাৰ যোগ্য নহয়। তেওঁক কোনে ভোগ দিব? সতীৰ চকু ৰঙা হৈ পৰিল। তেওঁৰ মুখখন প্ৰলয়ৰ সূৰ্যৰে তেজস্বী হৈ পৰিল। তেওঁ কষ্টতে চিঞৰি ক'লে, মই এইবোৰ শব্দ কেনেকৈ শুনি আছোঁ? ধিক্কাৰ মোৰ ওপৰত। দেৱতাসকল, তোমালোকো ধিক্কাৰ দিছোঁ। তোমালোকে কেনেকৈ এইবোৰ শব্দ কৈলাশৰ স্বামীৰ বিষয়ে শুনি আছা, যিয়ে মংগলৰ প্ৰতীক আৰু এক ক্ষণতে সম্পূৰ্ণ সৃষ্টি ধ্বংস কৰাৰ ক্ষমতা আছে। তেওঁ মোৰ স্বামী। নাৰীৰ কাৰণে তেওঁ স্বামী, তেওঁ স্বৰ্গ। যি নাৰীয়ে নিজৰ স্বামীৰ বিষয়ে অপমানজনক কথা শুনে, তেওঁ নৰকলৈ যাব লাগে। পৃথিৱী শুনা, আকাশ শুনা, আৰু দেৱতাসকল তোমালোকেও শুনা। মোৰ দেউতাই মোৰ স্বামীৰ অপমান কৰিছে। মই এক কণো আৰু জীয়াই থাকিব নোৱাৰোঁ। সতীয়ে নিজৰ কথা শেষ কৰি যজ্ঞৰ জুইত জঁপিয়াই দিলে। জ্বলি থকা আহুতিৰ লগতেই সতীৰ শৰীৰটো জ্বলিবলৈ ধৰিলে।